আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপুনি মই সকলোৱে নামাজ পঢ়ি আছোঁ। কেনেকুৱা কাপোৰেদি নামাজ পঢ়ি আছোঁ। ইয়াত এটা প্ৰশ্ন আহিছে, যদি কাপোৰ ধোৱাৰ পিছত তেজৰ দাগ থাকে, আপুনি গৰু কাটিছে, চৰাই কাটিছে বা মানুহৰ আপোনাৰ হাত কাটি পেলাই বহুখিনি তেজ বৈ গৈছে, চলা গৈ গোটেই লাগি গৈছে, বহুখিনি জেগাত লাগিছে তেজ, সেই কাপোৰ ধোৱাৰ পাছতো তেজৰ দাগটো আছে, তেনেহ'লে সেই কাপোৰেৰে নামাজ পঢ়াৰ হুকুমটো কেনেকুৱা? নামাজ পঢ়িব পাৰিব নে নোৱাৰে? ইয়াৰ উত্তৰ এইটোৱে, যদি নাপাক লগা ঠাইখিনি ভালদৰে ধুই দিয়া হয় ভালদৰে, সেই ঠাইখিনি 3 বাৰ ধুই দিছে ভালদৰে, আৰু 3 বাৰ ভালদৰে আপুনি আঁতিও দিছে, তাৰ পিছতো যদি সেই দাগ লাগি থাকে, তেনেহ'লে সেই কাপোৰেৰে আপুনি সেই কাপোৰ পিন্ধি আপুনি নামাজ পঢ়িব পাৰিব। নামাজ হ'ব, আপোনাৰ নামাজ নোহোৱাকৈ নাথাকে। 3 বাৰ ভালকৈ ধুই 3 বাৰ আপুনি আঁতি দিব ভালদৰে, সেই কাপোৰেদি তেজৰ দাগ থাকিলেও আপোনাৰ নামাজ হৈ যাব। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।